মহাৰাষ্ট্ৰৰ এটা ফেভৰেট ব্ৰেকফাষ্ট হৈছে কান্দা পোহা। কান্দা মানে পিঁয়াজ, পোহা মানে চিৰা। তাৰ ৰেচিপিটো দিব লৈছোঁ। চিৰাখিনি তিয়াই লৈছোঁ। তিয়াই থোৱা কেঁচা বুট, বাদাম, জলকীয়া, নৰসিংহ পাত, পিঁয়াজ এটা লৈছোঁ আৰু পিঁয়াজখিনি কাটি এইদৰে তেলত ভাজি লৈছোঁ অকণমান। তাতে কাটি লোৱা জলকীয়াখিনি দি দিছোঁ আৰু নৰসিংহ পাত দি অকণমান লৰাই এতিয়া বাদামখিনি দি দিছোঁ। অকণমান বাদামখিনি লৰাই ভাজি লৈ কেঁচা বুট দি দিছোঁ। কেঁচা বুটখিনি দি অলপ লৰাই অকণমান চেনি দিছোঁ সোৱাদৰ বাবে। চেনি দি লৰাই তাৰপিছত অকণমান হালধি, তেলতে হালধিটো দি দিছোঁ আৰু এতিয়া চিৰাখিনি ধুই লোৱা চিৰাখিনি দি ভালদৰে লৰাই জোখমতে নিমখ দি লৈছোঁ। তাৰপিছত ভালদৰে লৰাই অকণমান নেমু চেপি দি ভালদৰে লৰাই নমাই পৰিৱেশন